নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৌলিক দৰমহা, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগ তৎকালীনভাৱে গঠন কৰাৰ আন এক প্ৰস্তাৱ কেন্দ্ৰই লাভ কৰিছে। ভাৰত চৰকাৰৰ কেবিনেট সচিবালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত ৰাষ্ট্ৰীয় পৰিষদৰ সম্পাদক শিৱ গোপাল মিশ্ৰই কৰ্মচাৰী পক্ষ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে যুটীয়া পৰামৰ্শদাতা যন্ত্ৰ, কেন্দ্ৰীয় চৰকাৰে কিয় অগ্ৰাধিকাৰ ভিত্তিত অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে সেই কথা আঙুলিয়াই দিয়ে। তেওঁ চিঠিত কি কৈছে জানো আহক। সাধাৰণতে 10 বছৰৰ ব্যৱধানত কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। দৰমহা আয়োগে চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমানৰ দৰমহা গাঁথনি, ভাত্তা আৰু সুবিধাসমূহ পৰীক্ষা কৰে আৰু মুদ্ৰাস্ফীতিৰ দৰে বাহ্যিক কাৰকসমূহ মনত ৰাখি যিবোৰ পৰিৱৰ্তন কৰিব লাগিব তাৰ পৰামৰ্শ দিয়ে। 2014 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে গঠন কৰা সপ্তম দৰমহা আয়োগে 2015 চনৰ 19 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰে আৰু সপ্তম চিপিচিৰ পৰামৰ্শ 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয়। যিহেতু দুইটা দৰমহা আয়োগৰ মাজত 10 বছৰ ব্যৱধান আছে, গতিকে পৰৱৰ্তী দৰমহা আয়োগ অষ্টম দৰমহা আয়োগ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগে। অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, যিহেতু এতিয়া লোকসভা নিৰ্বাচন 2024 শেষ হৈছে আৰু মোদী 3.0 কেন্দ্ৰত পুনৰ আহিছে। সেয়েহে 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ শেহতীয়া আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। মিশ্ৰই দাবী কৰে যে কেন্দ্ৰই পূৰ্বে কৈছিল যে মুদ্ৰাস্ফীতি 4% পৰা 7%ৰ ভিতৰত আছে আৰু গড়ে প্ৰায় 5.5% হ'ব। কভিডৰ পিছত মুদ্ৰাস্ফীতি প্ৰি কভিডৰ মাত্ৰাতকৈ বেছি। 2016 চনৰ পৰা 2023 চনলৈ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী আৰু সামগ্ৰীৰ খুচুৰা মূল্য তুলনা কৰিলে স্থানীয় বজাৰ অনুযায়ী 80%তকৈও অধিক বৃদ্ধি পাইছে। কিন্তু আমি 1/7/2023 তাৰিখলৈকে মাত্ৰ প্ৰায় 46% ডিয়াৰনেছ ভাত্তা প্ৰদান কৰা হৈছিল। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক 1/7/2023 তাৰিখলৈকে মাত্ৰ প্ৰায় 46% ডিয়াৰনেছ ভাত্তা প্ৰদান কৰা হৈছে আৰু বৰ্তমান 50% দিয়ে প্ৰদান কৰা হৈছে। কৰ্মচাৰী পৰিষদে দাবী জনাইছে যে অতি সোনকালে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰিব লাগে আৰু 2016 চনৰ 1 জানুৱাৰীৰ ভিতৰতে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। এয়া আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি দিব। আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি, বাই বাই। জয় অসম, জয় হিন্দ।